আকাশ নীলা সাগৰ নীলা আৰু নীলা LP সাহেব মালপাক আৰু নাঙল সাহেব এই নামিব তেওঁলোক এতিয়া গাড়ীৰ ভিতৰতে আছে তেওঁলোকে দেখিছে গাড়ীখন দেখাই দিয়ক সেইখন গাড়ীখন দেখিছে অনুষ্ঠান তেওঁলোকৰ বৰ্তমান গৈ আছো এই আমাৰ LP তেওঁক আমি হুঁচৰি পৰিৱেশন কৰিবলৈ আদৰণি জনাইছোঁ ইয়াত ফুলাম গামোচা তেওঁক আদৰণি জনাইছোঁ ইয়াত ফুলাম গামোচা আমি আদৰণি জনাইছোঁ ইয়াত নাঙল চাহাব বান্ধৈ কতেহেনু পামে জনী এ বান্ধৈ কতেহেনু পামে জনী থকা অৱস্থাত লকডাউন থকা অৱস্থাত আধা লিখি দিছো আৰু আমি মানে কেইটামান কেছে লিখিছিলো কি জানি কেইখনমান কেছেট লিখিছিলো এখন কেছেট অলৰেডি ৰিলিজ হৈ গ'ল LB মালবাগ বুলি এখন ৰিলিজ হৈ গৈছে বাৰু এখন অলৰেডি মানে ৰিলিজ অল মানে আমাৰ লাহনতো ফেমাছে আছে লাহনত ফেমাছ আমি এতিয়া আমাৰ আইতাৰৰ ঘৰত আমাৰ আইতা স্বৰ্গীয় আইতাৰৰ ঘৰত আছো এতিয়া বৰ্তমান আৰু আমাৰ আৰু আগত বিহু হুঁচৰি গাবলৈ আছে আৰু আছে আমাৰ এতিয়া ঘৰত আছে আমি আগলৈ আগবাঢ়ো বলক নিলিখিলে চাকৰি তুমি চাগে ভাবিছা এই তোমাক খুৱামনো কেনে কৰি লাহি হালি ধানেৰে এ জানো হৈ আছে মোৰ ভঁৰাল ভৰি এবাৰ কৰি খেতি এ জানো হৈ 2 বছৰ খাব পাৰি কি হৈছে ককাই বিহু চেষ্টা কৰি আছে এতিয়া বৰ্তমান আমাৰ এতিয়া ক'ত গৈ আছে এতিয়া গৈ আছো বৰ্তমান জিতু লগোৱা জয়া হৈ বোলা ধান বোলা পুখুৰী মাছ 22 মান নৰমান হ'বলৈ বোলা জয় হৈ বোলা জয়া আমাৰ বোলা জয়া হৈ বোলা জয়া আমাৰ বোলা আমি এতিয়া উপস্থিত আছো লাহোৱাল বকুল মাছ গাঁও আৰু আমাৰ তাইৰো হৈছে আমি তাহাঁতৰ লগত এতিয়া আমি মানে এই ঢোলৰ পদ আয়োজন মানে গৰখীয়া ল'ৰাহঁতে কৰি আছে মই অলপ মানে জ্যেষ্ঠ এতিয়া মোৰ অলপ ভাগৰ লাগিছে সেই হাতখনে চাত পুৰা ফুলি গৈছে ফাটি গৈছে হাতখনত বিষাইছে আৰু মানে দেই সেইকাৰণে অলপ মানে মই বহিছোঁ জিৰণি লৈছোঁ আকৌ মই আসন কৰিমগৈ গৰখীয়া ল'ৰাৰ লগত